আমি 2015 পৰাই আমি এনেকৈ চলি আছোঁ এই বোকা পানী গতিকে আমি চলা ফুৰাৰ কাৰণে ৰাস্তা ঘাটৰ শোচনীয় অৱস্থাই জীয়াতু ভোগাইছে কামৰূপৰ কমলপুৰৰ ৰায়পাটবাসীক। কামৰূপ জিলাৰ কমলপুৰ উন্নয়ন খণ্ডৰ অন্তৰ্গত সোণাপুৰ গাঁও পঞ্চায়তৰ অন্তৰ্গত ৰায়পাট গাঁৱত প্ৰতি বছৰে কলাজল নৈৰ পানীয়ে কৃষকসকলৰ লগতে বাটপথৰ ক্ষতিসাধন কৰে। গুৰুত্বপূৰ্ণ কথা যে পঞ্চায়ত কৰ্তৃপক্ষই সুচাৰুৰূপে নিজৰ দায়িত্ব পালন নকৰাৰ বাবেই 2015 চনৰ পৰা বৰ্তমানলৈকে ৰাস্তা ঘাটৰ অৱস্থা তথৈবচ হৈ আছে। উল্লেখযোগ্য যে স্থানীয় ৰাইজে বিভাগীয় কৰ্তৃপক্ষক দৃষ্টিগোচৰ কৰিব বিচাৰে যে কি কাৰণবশতঃ ৰায়পাট গাঁৱৰ উন্নয়ন সোণাপুৰ গাঁও পঞ্চায়ত কৰ্তৃপক্ষই মাহিয়াৰ দৃষ্টিৰে চাই আহিছে। উক্ত বিষয়ত ঊৰ্ধ্বতম কৰ্তৃপক্ষই ৰায়পাট গাঁও পৰিদৰ্শন কৰি বিভাগীয়ভাৱে তদন্ত কৰাটো বিচাৰে ৰাইজে। অন্যহাতেদি স্থানীয় ৰাইজে সংবাদ মাধ্যমক অৱগত কৰে যে ঊৰ্ধ্বতম কৰ্তৃপক্ষক তথ্য সহকাৰে সকলো প্ৰমাণ দিবলৈ ৰায়পাটবাসী ৰাইজ প্ৰস্তুত। সকলোৱে আমাক কয় তাৰমানে আমাক লাজ দিয়ে তাৰমানে ৰায়পাটৰ ৰাস্তা ঘাট ইমান বেয়া তাৰমানে কোনো তাত মানুহ যোৱাৰ তাৰমানে বাৰিষাটো একেবাৰে অতি দুৰ্গম হয় ক্ষেত্ৰত। এই ক্ষেত্ৰত আমি 2015 পৰা আজি পৰ্যন্ত লাগি আছোঁ, কিন্তু পঞ্চায়তৰ অৱহেলাৰ কাৰণে তাৰমানে আমি তাৰমানে যিহেতু ভুগিছোঁ তাৰমানে সেইটো সৰ্বজন বিদিত তাৰমানে ইয়াত কৰি তাৰ প্ৰতিটা 4-5টা ৰাস্তা তাৰমানে একশ্যন 2015 চনৰ পৰা একশ্যন বনত বাগৰি আছে, কিন্তু কোনো তাৰমানে পঞ্চায়তে তাৰমানে ইয়াত তাৰমানে হস্তক্ষেপ কৰি বা এইখিনি ৰাস্তা ঘাটখিনি মানুহ এটা সুচল যাতায়াত সুচল হওক সেই ব্যৱস্থা আজিকালি পঞ্চায়তে আমাৰ কৰা নাই তাৰমানে। আৰু যিখিনি আমি কাম তাৰমানে ইয়াত ৰায়পাটৰ উন্নয়ন কৰি আছোঁ বা লাগি আছোঁ এমএলএৰ হস্তক্ষেপ বিচাৰিব লাগে, আমি ডিচিৰ হস্তক্ষেপ বিচাৰিব লাগে, প্ৰজেক্ট ডিৰেক্টৰৰ হস্তক্ষেপতে তাৰমানে যিখিনি সামান্য কৰিছোঁ তেওঁলোকৰ কৃপাতে তাৰমানে কৰা হৈছে তাৰমানে। যে এতিয়া আমাৰ এই যিটো মন্দিৰৰ ৰাস্তা এইটো ইতিমধ্যে আমাৰ মাননীয় বিধায়কে তাৰমানে এইটো আমাক এইটো PWD হেৰি হৈছে তাৰমানে ইতিমধ্যে কমলপুৰৰ পৰা দেৱজিৎ ডেকাৰ লকডাউন নহ'লে প্ৰতিবেদন সময় আৰম্ভ সংবাদ হ'লে প্ৰবাহিকা। এনেকৈ ৰৈ আছে, কিন্তু আগন্তুক দিনত যেতিয়া